300 ওই বদমাছ ফিজ 300 টকা দিবা আইছা আন্টিক কৈ দিম ৰ ফিজ নহয় স্যার তুল্লি বাই দিব চাইছে আপনার কারণে পরহি ফিজ দিছিল শুন আপনার মাহত কেইবাৰ ফিজ লাগে আপনার তুল্লি তুল্লি আৰু কিহৰ পইচা দিছে মোক পাৰ্টি কিহৰ পইচা এইটো মই কি জানো তুল্লি বাই পইচা দিবা দিছে মই দি দিছো আপোনালোকৰ লিলিমা মই কি গম পাম কিবা কৈছা পাৰ্টি নাই নাই স্যার একো কোৱা নাই মই যাওঁ এতিয়া যোৱা কালি 9 টকা খোজাৰ কাৰণে মোৰ জানটো ইমান বেয়া পাইছে আজি 300 টকা দি পঠাইছে পাৰ্টিৰ হাতত মোৰ কাৰণে চিন্তা কৰে জানে স্যার হোমৱৰ্কটো চেক কৰিব না আজি ঐ ৰাহি হোমৱৰ্কৰ কথা সদায় স্যাৰক কিয় কৈ থাকা মই হোমৱৰ্ক কৰা নাই ইয়াক মুক্কা মাৰিম তোক তই আজিও হোমৱৰ্ক কৰা নাই এনেকৈ মেট্ৰিক কেনেকৈ পাছ কৰিবি মেট্ৰিক আহিলে দেখোন মই হোমৱৰ্ক কৰাটো কৰিম নহয় তোৰ কিয় ইমান চিন্তা লাগছি দুটাই কি ফুচফুচাই আছা নাই নাই স্যার একো নাই পাৰ্টি হোমৱৰ্ক কৰিছে নে নাই আজি স্যার মই হোমৱৰ্ক কৰা নাই ঐ বদমাছ কিয় হোমৱৰ্ক কৰা নাই তই মই কিবা সুধিছোঁ যি গম পাইছা নে নাই কিয় হোমৱৰ্ক কৰা নাই নকওঁ স্যার মই কালি তুল্লি বাৰ লগত চিনেমা চাব গৈছিলোঁ তুল্লিৰ লগত চিনেমা চাব গৈছিলি তই কালি দেখোন তুল্লি মোৰ লগত আছিল কালি তুল্লি বাৰ লগত আছিল আপুনি সেইটো কথা তোমালোকে গুৰুত্ব দিব নালাগে পৰীক্ষাত সেইটো কুৱেশ্যন নাহে পঢ়া ভালদৰে স্যার আমি পঢ়াৰ কাৰণেতো আপুনি পঢ়াব লাগিব ভালকৈ কিন্তু আপুনি পঢ়াও বাদ দি তুল্লি বাৰ লগত ডেটিং মাৰিব যায় এইটো কথা মায়ে গম পালে দিগদাৰ হ'ব কিন্তু বাপৰে ই কি বস্তুৱে কি টেঙৰ বস্তু কি খাই জন্ম পাইছিলে ই পাৰ্থী আন্টি আৰু মাজত ক'ৰ পৰা আহিল আপোনাৰ ডেটিঙৰ পৰা চুপ দুটাই চুপ মাষ্টৰৰ লগত কেনেকৈ কথা পাতিব লাগে নাজানা মাষ্টৰ নহয় লাভ বয় এই কি বদমাছ চলি এই দুটা নপঢ়া যা তহঁতক যা স্যার আপুনি যদি আমাক নপঢ়ায় আমি আন্টিক কি বুলি ক'ম আপুনি ডেটত যোৱাৰ কথাটো কোৱা বুলি ক'ম থেত তেৰিকাৰ আহি আন্টি আৰু ক'ৰ পৰা আহিল মাজত হোমৱৰ্কৰ পৰা স্যাৰ দিয়া আজি হোমৱৰ্ক কৰিব নালাগে দিয়া কিতাপে উলিয়াও দেখিছ ৰাহি যেনেকুৱা কুকুৰ সেনেকুৱা তাকন হ'ব দে বাকী এতিয়া কিতাপ ওলা ঐ ৰাহি আজি নপঢ়োঁ আজি পঢ়িবৰ মন নাই অলপো ছাৰক কি ক'ম এতিয়া আমি চাই থাক ৰাহি মই কি কৈ আছোঁ ছাৰক ছাৰ আজি নপঢ়ো আমি পঢ়াৰ অলপ ইচ্ছা নাই আজি নপঢ়া হোমৱৰ্কটো তই নকৰাই আন্টিক কৈ দিম ৰ তই ইমান বদমাচি কৰা কিয় নপঢ়া পঢ় ছাৰ আজি নপঢ়োঁ মই মোৰ অলপো পঢ়াৰ ইচ্ছা নাই আজি যদি আপুনি জোৰ কৰি মোক পঢ়ায় তেতিয়াহ'লে মই আজি কৈ দিম মাৰ আগত আপোনাৰ আৰু তুল্লি বাৰ লিলিমাৰ কথা ৰাহিও নপঢ়া নেকি ছাৰ মই নপঢ়োঁ পাৰ্থী যাতে নপঢ়ে মই কিয় পঢ়োঁ আৰু দুটাই একে বদমাছ মহা বদমাছ দো আমিতো ছাৰতকৈ বহুত ভাল ছাৰে নিজে বদমাছ আৰু আমাক বদমাছ বুলি কয় দো কি ফুচফুচা আছা নাই ছাৰ একো কথা কোৱা নাই আপুনি ইমান ভাল আজি আমাক নপঢ়ায় আপুনি নপঢ়া যদি থাক যা মই যাওঁ আজি ছাৰ যাব মাক কিন্তু আমি নপঢ়া বুলি নক'ব নকওঁ দে তহঁতেও তুল্লি আৰু মোৰ কথা নকবি আন্টিক দেখ ছাৰ আজি বাচি গ'লোঁ না মই দেখছি দে এনেকৈ যদি সদায় চলি থাকে আমি দুটা দুইবাৰ তিনিবাৰ মেট্ৰিক দিব লাগিব হ'ব যাওঁ আমি ফুচকাৰ দোকানত এতিয়া ফুচকা খাওঁ যাওঁ তাৰপিছত তই গুচি যাবি মই ঘৰত আহিম নাই হ'ব দে যাওঁ এতিয়া আজিৰ কাৰণে হ'ল যাওঁ আজিৰ কাৰণে ইমানে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব আপোনালোকৰ লগৰ লগত শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু মই যাওঁ নেক্সট এপিছ'ডত লগ পাম তেতিয়াৰ কাৰণে বাই বাই